অভিযানেৰে দ্বিতীয় দিনৰ কাৰ্যসূচী আৰম্ভ ৰাজ্যপাল বনৱাৰীলাল পুৰোহিত এজাক নেৰানেপেৰা বৰষুণে বুঢ়াই পেলালে খেৰনিৰ সাপ্তাহিক বজাৰ হাহাকাৰ ৰাইজ আৰ্ট অফ লিভিঙৰ গুৰুদেৱক CEM তুলিৰাম ৰংহাঙৰ নেতৃত্বত EM MSc সকলৰ সাক্ষাৎ নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো মই সঞ্চয় তাতাৰণ পিয়ে এতিয়া আহিছো প্ৰথমটো খবৰলে পশ্চিম কাৰ্বি আংলঙৰ হামৰেনত জিলাখনৰ উন্নয়নৰ বিভিন্ন দিক চালি জাৰি চোৱাৰ লগতে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ সাহসীয় দল তথা বিভিন্ন বিভাগীয় বিষয়াসকলৰ সৈতে পৰ্যালোচনাত বহিবলৈ দুদিনীয়া ভ্ৰমণসূচী লৈ 7 ছেপ্টেম্বৰৰ পৰা হামৰেন চহৰৰ আৱৰ্ত ভৱনত বাহৰ পাতি আছিলহি ৰাজ্যপাল বনৱাৰীলাল পুৰোহিত হামৰেন আমবিনং বজাৰৰ এলেকাত স্বচ্ছ ভাৰত অভিযানেৰে ৰাজ্যৰ ৰাজ্যপাল বনৱাৰীলাল পুৰোহিতৰ দ্বিতীয় দিনৰ কাৰ্যসূচীৰ আৰম্ভণি হয় ৰাজ্যপাল গৰাকীয়ে হাতত ঝাৰু লৈ স্বচ্ছ ভাৰত অভিযানৰ নেতৃত্ব দিয়ে আৰু অভিযানত হামৰেন চহৰবাসীয়ে আঁতৰি সহযোগ আগবঢ়ায় ৰাজ্যপালক ইয়াৰ পিছতে ৰাজ্যপাল গৰাকীয়ে কাৰ্বি এমপ্লয়ী এছ'চিয়েশ্যন সদৌ অসম কৰ্মচাৰী পৰিষদ হামৰেন জিলা কমিটিৰ সৈতে খন্তেক সময় বৈঠকত মিলিত হয় বৈঠকত দো কাৰ্বি এমপ্লয়ী এছ'চিয়েশ্যন আৰু সদৌ অসম চৰকাৰী পৰিষদ জিলা কমিটিয়ে সপ্তম দৰমহা আয়োগৰ অধীনত শীঘ্ৰে 6 মাহৰ বেকিয়া ধন অসম চৰকাৰক আদায় দিয়াৰ দাবী উল্লেখ কৰি ৰাজ্যপালৰ হাতত স্মাৰক প্ৰদান কৰে 8 ছেপ্টেম্বৰৰ দিনটো বিশ্ব শিল্পী তথা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্মদিনৰ লগত সংগতি ৰাখি 10:30 বজাত হামৰেন 3 নং ৱাৰ্ডৰ পৰ্বত নংক্ৰঙত থকা শিল্পীগৰাকীৰ নামত মুকলি মঞ্চ পৰিদৰ্শন কৰাৰ লগতে কণ্ঠ শিল্পীজনৰ জীৱনৰ ওপৰত স্মাৰক বক্তৃতা আগবঢ়ায় ৰাজ্যপাল পুৰোহিতে ডক্টৰ ভূপেন হাজৰিকাৰ মুকলি মঞ্চত স্থানীয় শিল্পী দলে পৰিৱেশন কৰা ৰিটনং চিন্দিন নৃত্যক দেখি অভিভূত হৈ ৰাজ্যপাল গৰাকীয়ে ভূয়সী প্ৰশংসা কৰে অনুষ্ঠানৰ শেষত ৰংহাং ৰংবঙৰ পিনপসকলে ৰাজ্যপাল পুৰোহিতক সাক্ষাৎ কৰি উষ্ম অভিবাদন কৰে আৰু ৰাজ্যপালেও প্ৰতিদানত উষ্ম অভিবাদন জনায় পিনপসকলক উল্লেখ্য ৰাজ্যপাল গৰাকীৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপসিং তেৰণকে ধৰি পশ্চিম কাৰ্বি আংলং জিলাৰ উপায়ুক্ত দীপক কুমাৰ বৰুৱা আৰক্ষী অধীক্ষক অতিৰিক্ত আৰক্ষী অধীক্ষক কৃষ্ণ প্ৰসাদ শৰ্মা ৰিচাৰ্ডছন হানছে আৰচন ৰংহাং দিলীপ হানছেকে ধৰি বিশিষ্ট ব্যক্তি তথা বৰণ্য ব্যক্তিসকলে লগ দিয়ে ৰাতি চৰংফাৰৰ ৰিপৰ্ট কাট নিউজ এজাক নেৰানেপেৰা বৰষুণে বুঢ়াই পেলালে খেৰনিৰ সাপ্তাহিক বজাৰ তথা বজাৰৰ ৰাস্তা ঘাট চাওক এয়া সমগ্ৰ বজাৰ এলেকাটো বৰষুণৰ পানীয়ে বুঢ়াই পেলাই বেপাৰী তথা গ্ৰাহকসকলৰ কি ভীষণ সমস্যাত পেলাইছে খেৰনিৰ পিৰবি মাৰ্কেটৰ এই অৱস্থা এই প্ৰথম নহয় এনেকৈ বৰষুণ পৰিলে সাপ্তাহিক বজাৰখনৰ হয় এই দশা বিগত 2010-11 বৰ্ষৰ বিধায়কৰ পুঁজিৰে খেৰনিৰ এই পিৰবি মাৰ্কেট এলেকাৰ পৰা বৰষুণৰ পানী ওলাই যাব পৰাকৈ বজাৰ এলেকাত থকা LP স্কুলখনৰ কাষেৰে নৰ্দমা বনোৱা হৈছিল সচেং উন্নয়ন খণ্ডই নৰ্দমা নিৰ্মাণৰ দায়িত্ব লৈছিল আৰু এই নৰ্দমাৰে সমস্ত পানীখিনি কপিলি নদীত গৈ পৰিব পৰাকৈ পৰিকল্পনা কৰা হৈছিল যদিও সচেং উন্নয়ন খণ্ডই দায়িত্ব ভালদৰে পালন নকৰাৰ লগতে নিৰ্মাণৰ কামো সম্পূৰ্ণ নকৰিলে তেতিয়াৰে পৰা বজাৰৰ এই দুৰ্দশা চলিয়ে আছে দৰ্শকসকলে টিভি স্ক্ৰীনত দেখিছে বজাৰৰ পৰা ব্যৱসায়ীসকলে সামগ্ৰীসমূহ উলিয়াব পৰা নাই আৰু গ্ৰাহকসকলেও ঘৰৰ নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ সপ্তাহটোৰ কাৰণে ক্ৰয়ৰ বাবে বজাৰ কৰিবলৈ আহি কি ভীষণ অসুবিধাত পৰিছে ননহেডং কেজাং আৰবি hepu penajok kironi market mate weekly market ke inglum thuplo labangso kanglum nang program se bangkala halo ladak akai kis name aruyang pelang lugar di labangso lang kanglum ka pejok ke fan 2010 lapen 11 aning kan MLA fan peladak isia train selam lo thik labangso high school anung pen isi kopliar roy an lang api digi fan train selam polusi tame labangso drain Soceng development block tu masih ke klaim pun arpu kedeng pun sampai so arpu bang cipa pleng kelet ke klaim batang pada tajok lebang so adren tang tu dalam
tangte dat pen non puan setame asap tu arbe kejang ote Kheronia bozar bangke inglum chok teti piniha setame non ha jok arbe kejang pen jok Kheronia bozar weekly market labang solong arbe kanglum pen jok ladak along pen ke bang abe pari atung la pen ke bozar har ka chuna motu setame penang ana kisu make penang koglo non setame bozar arlu pen puthot mar kache 1 fan gari jokon elang la pen mara hol जी अवस्था आज बहुत दिन पड़ा ये बजार जेनक दुर्भोग कर आज सप्ताहर भर बजार एटाई है बजार भर जेनक अवस्था बोका पानी कोनो राइज बजार नोरे और एजाक बरखुण दिले माने बजारखन डुबी जाए उपाय ना दुकान बिलाक डुबी जाए जार फलत आपनालोके बहुत नुकसान भरिब लगा पड़े बहुत नुकसान भरि आसो ते आपनालोके बेपारी संस्था होइखिनि कार्बि आंगलং जिला परिवार की आह्वान जनाबो ना एटु आमालोके आह्वान जनाइ आसो जे जाते आमालोकर এই হেৰি आमालोके बेपारी संस्था किबा आमालोके অলপ সহায় কৰে বজাৰ হাট বিলাক অলপ ৰাস্তা ঘাট বিলাক বজাৰৰ ৰাস্তা বিলাক অলপ ভালকৈ বনাই দিয়ে এটু आमालोके আমি আহ্বান কৰো এটু আমাৰ এতিয়া এটা কমিটি হয়েছে আমার ইয়াতে লোকেল 1 বছর হল ইয়াতে লোকেল 28টা গাঁৱৰ গাঁওবুঢ়াবিলাক মিলাই পেলাই এটা কমিটি হল কমিটিবিলাকে যথেষ্ট কৰি আছে কিন্তু আৰ্থিক ওপৰৰ পৰা কোনো স্যাংশন নাই কোনো টকা নাই ওপৰৰ কোনো টকা নাই ওপৰ 12জন মানুহ খেলা মাৰি আছে আমাৰ লোকে ইমান অসুবিধা আমাৰ 4জন কামৰ নেকি পইচা দিব হ্যাঁ এতে 4জন হাজিরা ইমান কষ্ট করে আমরা কেনেকা বাজার করিম সাকসন হ্যাঁ চা কেনেকা চা চা অবস্থা রাখ স্যার চাইলে অবস্থা উল্লেখ্য অঞ্চলটোৰ 28খন গাঁৱৰ ৰাইজে ইয়াতে আহে বজাৰ কৰিবলৈ ৰাইজৰ এই দুৰ্দশালৈ চাই মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বাধীন কাৰ্বি পৰিষদৰ বিজেপি শাসকীয় দলে তৎকালীনভাৱে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে খেৰনিৰ পৰা বিৰেন ইংহি ৰিপৰ্ট কাট নিউজ গুৱাহাটীত বাহৰ পাতি থকা আৰ্ট অফ লিভিঙৰ গুৰুদেৱ শ্ৰী শ্ৰী ৰবি শংকৰক কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বত বিধায়ক ডাক্তৰ মানসিং ৰংপি কাৰ্যবাহী সদস্যবৰ্গ আৰু পৰিষদ সদস্যবৰ্গৰ এক সজাতি দলে সাক্ষাৎ কৰে খজাতি দলটিয়ে গুৰুদেৱ ৰবি শংকৰক সাক্ষাতৰ সময়ত কাৰ্বি পহ জেকেট আৰু জাম্বৰং আদিৰে সম্ভাষণ জনায় মুখ্য কাৰ্যবাহী ৰংহাঙে গুৰুজীৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰি ভাৰতীয় সংবিধানৰ 244 ক ধাৰাক শীঘ্ৰে ৰূপায়ণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক হেঁচা প্ৰয়োগৰ দাবী জনায় ৰাতিশ ৰংফাৰৰ ৰিপৰ্ট কাট নিউজ ইন্ডিয়া তথা ভাৰতত নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰে পৰা দেশবাসীৰ বাবে গ্ৰহণ কৰা লেখত ল'বলগীয়া পদক্ষেপৰ ভিতৰত স্বচ্ছ ভাৰত অভিযানো অন্যতম কিন্তু প্ৰধানমন্ত্ৰীৰ এই স্বচ্ছ ভাৰত অভিযানক বুঢ়া আঙুলি দেখুৱাই নিজৰ খেয়াল খুচিতে জনস্বাস্থ্য কাৰিকৰী অভিযন্তা কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীসকলে কাৰ্যালয়ৰ কোঠাতে পৰিণত কৰিছে একোটা ডাষ্টবিনলৈ কেনেকৈ চাও আহক এই প্ৰতিবেদন ডিফু মেণ্টিলালৈ যোৱা পথৰ দাঁতিতে এইখন জনস্বাস্থ্য কাৰিকৰী অভিযন্তা গ্ৰাম্য পশ্চিম সংমণ্ডলৰ চৰকাৰী কাৰ্যালয় আৰু এই বিভাগৰ চৰকাৰী কৰ্মচাৰীসকলৰ কৰ্মসংস্কৃতিৰ আজব উদাহৰণ চাওক কৰ্মচাৰীসকলে বাহিৰত ডাষ্টবিন থাকোতে অলপ উঠি যাবলৈও কষ্ট হোৱা বাবে কাৰ্যালয়ৰ কোঠালিতে অলাগতিয়াল কাগজ ডিছপ'জেল কাপ তামোলৰ পিক সিগাৰেটৰ টুকুৰা আদি পেলাই স্থানটোকে পুতি দুৰ্গন্ধময় কৰি পেলাইছে পৰিবেশলৈ চাই কোনে ক'ব এইখন যে চৰকাৰী কাৰ্যালয় য'ত জীৱিকাৰ বাবে দিনৰ দিনটো চৰকাৰী কাৰ্য সমাধা কৰিবলৈ আহে তাতে কৰ্মচাৰীসকলে চাফ-চিকুণকৈ ৰখাৰ মানসিকতা কাৰোৰে জন্ম নোহোৱাটো আশ্চৰ্যজনক আৰু অতিশয় লজ্জাজনক ঘটনা আনহাতে প্ৰধানমন্ত্ৰী মোদীৰ স্বচ্ছ ভাৰত অভিযানক সফল ৰূপ দিবৰ বাবে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ সচিবালয়ে খুদ ক্লিন কাৰ্বি আংলং মিছন কাৰ্যসূচী গ্ৰহণ কৰি সাফাই অভিযানত পৰিষদ সচিবালয়ৰ মুখ্য সচিব সচিবালয়কে ধৰি বিভিন্ন বিভাগৰ কৰ্মচাৰীসকলে নামি পৰিছে কিন্তু জনস্বাস্থ্য কাৰিকৰী অভিযন্তা কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীসকলৰ এই কৰ্মসংস্কৃতি তথা সাফাইৰ নমুনা দেখি স্বয়ং পৰিষদৰ কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং বা মুখ্য সচিব জয়শ্ৰী দাউলাগুপু তিছপিয়ে কি ক'ব কেমেৰা পাৰ্চন ষ্টেফান টেৰনৰ সৈতে ৰাতিশ ৰংফাৰ ৰিপৰ্ট কাট নিউজ
এতিয়া লৈছো সমু বাণিজ্যিক বিৰতি SMV Motors. All types of hero bikes and scooty as well as self-service, accessories and spare parts are available here. For any purpose, you can contact Kunal Kumar Gupta 9678498550, Manadas 9085973443, Ranjit Singh 9613731109. And also HDFC Finance available here. For finance, contact 9613731109. SMV Motors, Rongkhalan, opposite of DIG Bungalow, Karbi Anglong Difu, Mancha Road, 782460. Blossom Beauty Clinic and Training Center. Facilities available. List of haircut, hair treatment, hair oiling, henna, straightening, hair perming. Full body spa, coloring, waxing, manicure and pedicure, party makeup. List of facial, signature galvanic facial, signature Auraleda facial, gold, pearl, diamond facial, fruits facial, cleanup, normal facial and bleach. Blossom Beauty Clinic and Training Center, KST Road near Aturkimi Outlet, Difu, Karbi Anglong. Banalata Chaudhary Deka 9435539500. Aturkimi Outlet opposite LDRB Difu, Karbi Anglong, Assam. 10% off in every kitchen and dining items like Hawkins, Flux, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Assam Hill Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস হৰিহৰ তেল হালধিৰ গুৰি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব শনিবাৰ বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে পশ্চিম কাৰ্বি আংলঙৰ টুমপ্ৰেঙত থকা কাৰ্বি সাহিত্য শাখিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য প্ৰয়াত সিং ৰংহাঙৰ মেমৰিয়েল পাৰ্কৰ প্ৰাংগণত 8 আগষ্টত আৰ্ট গেলাৰী তথা সংগ্ৰহালয় ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে পৰিষদৰ অধ্যক্ষ হৰণ সিং বেয়ে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ হৈ উক্ত আধাৰশিলা স্থাপন কৰে অধ্যক্ষগৰাকীয়ে পৰিষদৰ ৱৰ্কছ ডিপাৰ্টমেণ্টৰ অধীনত নিৰ্মাণ কৰিবলগীয়া এই ভৱনটোৰ আধাৰশিলা স্থাপনৰ কাৰ্যসূচীত কাৰ্বি সাহিত্য শাখিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপ সিং তেৰণো উপস্থিত থাকি অধ্যক্ষগৰাকীক সহযোগ কৰে উল্লেখ্য আধাৰশিলা স্থাপনৰ কাৰ্যসূচীত বিজেপিৰ বহু নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে স্পেচিয়েল ৰিপৰ্ট কাট নিউজ হাঞ্জালাংছ ইউথ ক্লাবৰ উদ্যোগত হাঞ্জালাংছত সাফাই অভিযান কৰে যোৱা বৃহস্পতিবাৰে হাঞ্জালাংছ ইউথ ক্লাবৰ সভাপতি হাৰসিংবেৰ নেতৃত্বত আৰু উপদেষ্টা হেমাৰী টকবি তথা বেঞ্জামিন টকবিৰ সহযোগত চলে এই সাফাই কাৰ্যসূচী আগন্তুক হৰিয়জান হাইস্কুলৰ স্বৰ্ণ জয়ন্তী বৰ্ষ গতিকে উক্ত স্বৰ্ণ জয়ন্তী বৰ্ষ উদযাপন আৰু হাঞ্জালাংছ এলেকা সাফ চিকুণ ৰখাৰ উদ্দেশ্য আগত ৰাখি হাঞ্জালাংছ ইউথ ক্লাবে গ্ৰহণ কৰে এই সাফাই কাৰ্যসূচী ক্লাবটোৰ সদস্য তথা বিষয়াসকলৰ এনে ধৰণৰ ক্ৰমৰ স্পৃহা দেখি একাংশ স্থানীয় সচেতন মহলে মন্তব্য কৰিছে যে সমাজত এনে কৰ্মোদ্যোগী যুৱকৰ দল থাকিলে সমাজ তথা জাতিৰ উন্নয়নৰ পথত আৰোহণত
কোনো অশুভ শক্তিয়ে বাধা প্ৰদান কৰিব নোৱাৰে বুকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ চৰকাৰী কাৰ্যালয়লৈ কৰ্মচাৰীসকল কিয় আহে কাৰ্যালয়লৈ বুলি ঘৰৰ পৰা সুন্দৰকৈ হাজি কাছি আহি কৰ্মচাৰীসকলে চাকৰিলৈ বুলি ওলাই আহে এই কথা সকলোৱে জানে কিন্তু হ্যান্ডলুম এণ্ড টেক্সটাইল অৰ্থাৎ তাঁত আৰু বয়ন বিভাগৰ সহ সঞ্চালকৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলে বিভাগীয় চৰকাৰী কাম-কাজ সমাধা কৰিবলৈ বুলি ঘৰৰ পৰা নাহে আহে কাৰ্যালয়ত কেৰম খেলি কাৰ্যালয়ৰ নিৰ্দিষ্ট সময় ব্যতীত কৰিবলৈহে কথাটো আপুনি এইদৰে বিশ্বাস কৰিবলৈ টান পাইছে নিশ্চয় তেন্তে সচক্ষে চাও আহক বিগত সুদীৰ্ঘ সময়ৰ পৰা তাঁত আৰু বয়ন বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত একাংশ বিষয়া কৰ্মচাৰীসকলে কাৰ্যালয়লৈ আহি বিভাগৰ যাৱতীয় কাম-কাজ পেলাই থৈ কেৰম বোৰ্ড খেলি সময় অতিবাহিত কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছিল বিভিন্ন প্ৰত্যক্ষদৰ্শীৰ পৰা শুকুৰবাৰে আমাৰ কাট নিউজৰ সাংবাদিকসকলে কথাটো সঁচানে মিছা তদন্তৰ বাবে এছিষ্টেণ্ট ডাইৰেক্টৰ হ্যান্ডলুম এণ্ড টেক্সটাইল কাৰ্যালয়ত উপস্থিত হৈছিলগৈ আৰু সঁচাকৈ 4 গৰাকীকৈ বিষয়া কৰ্মচাৰীসকলে কেৰম বোৰ্ড খেলি একেবাৰে ক্ৰীড়া ৰখত ডুব যোৱা অৱস্থাত পালেগৈ কাট নিউজৰ সাংবাদিকৰ দলে নিজৰ কৰণীয় দায়িত্ব পেলাই থৈ কেৰম খেলি থকা চৰকাৰী কৰ্মচাৰীসকলৰ এয়াই কৰ্ম সংস্কৃতি নেকি সন্মুখত যে এতিয়া সদায় মানে কেৰম বোৰ্ড খেলি থাকে তহঁতৰ কি বেলেগ বাহিৰে কাম নাই নেকি অফিচৰ কাম এইটো হয় খেলিব নালাগে তো মই কৈছোঁ মানে এইটো বাৰ নহয় আমি সদায় আহোঁ কিন্তু দেখোঁ এনেকুৱা আপুনি একো ইনষ্ট্ৰাকশ্যন দিয়া নাই নেকি যে সিহঁতৰ কাম কৰিছোঁ অলপ আগতে মই বড়োক মাতি কৈছোঁ যে এইটো বেয়া কথা হৈছে কাৰোবাৰ যদি কাম নাই অলপ ৰেষ্ট টাইমত খেলিব পাৰে অলপ কিন্তু এনেকৈ খেলিব মই মানা কৰিছোঁ ঠিক সেইখিনি সময়তে আমাৰ সাংবাদিকৰ দলে সঞ্চালক মহেশ্বৰ কলিতাক সহকৰ্মীসকলৰ এই কৰ্ম সংস্কৃতিৰ বিষয়ে প্ৰশ্ন কৰোঁতে বিষয়াগৰাকীয়ে কয় যে কেতিয়াবা এনেই খেলা বৰ বেয়া নহয় যদিও এইদৰে বৰকৈ নেখেলিবলৈ বাৰম্বাৰ কোৱা হৈছিল এখেতসকলক কিন্তু কথাটোক গুৰুত্ব নিদি এইদৰে খেলি থকাৰ কথা ব্যক্ত কৰে সঞ্চালকগৰাকীয়ে নিজৰ কৰণীয় দায়িত্বলৈ পিঠি দি এইদৰে খেলি সময় ব্যতীত কৰা গুৰুত্ব দিয়া কৰ্মচাৰীসকলৰ সন্দৰ্ভত পৰিষদৰ বিভাগীয় কাৰ্যবাহী সদস্য ৰতন তেৰণে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়তহে লক্ষণীয় হ'ব কেমেৰা পাৰ্চন ষ্টেফান তেৰণৰ সৈতে ৰাতেশ ৰংফাৰৰ ৰিপৰ্ট কাট নিউজ লাংহিন পৰিষদ সমষ্টিৰ অন্তৰ্গত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা 1 কিলোমিটাৰ নিলগত বাবৰি দাসগাঁৱলৈ যোৱা দলংখনৰ শোচনীয় অৱস্থাৰ বাবে ৰাইজ দুৰ্ভোগত ভুগিছে কৰকান্থী নৈৰ ওপৰত সজোৱা এই দলংখন বিগত 15 বছৰে মেৰামতি কাৰ্য এবাৰো সম্পন্ন নোহোৱাত ৰাইজে অতি বিপদ সংকুল অৱস্থাৰে অহা যোৱা কৰে দলংখনৰ ওপৰেৰে লাংহিনৰ কৰকান্থী নৈৰ ওপৰেৰে সজোৱা এই কাঠৰ দলং যোৱা 2002 চনতে সজোৱা হৈছিল দলংখন সজোৱা দিনৰে পৰা এবাৰো মেৰামতি নোহোৱাৰ লগতে দলংখন প্ৰয়োজনতকৈ বেছি চাপৰ হোৱাত বাৰিষাত কৰকান্থী নৈৰ বাঢ়নি পানীয়ে আনকি দলংখনৰ পাৰি দিয়া লোহাৰ জজডালকো নৈৰ কুবাল খুঁটে উটুৱাই নিছে বাবৰি দাসগাঁও ৰাইজে অহা যোৱা সুবিধাৰ বাবে বাহিৰে ওপৰে মেৰামতি কৰি লৈছে কিন্তু এনে অৱস্থাৰে যাতায়াত বৰ সুৰক্ষিত নহয় বিশেষকৈ স্কুলীয়া ল'ৰা ছোৱালীৰ আহ-যাহকে ধৰি কেতিয়াবা গধুৰ সামগ্ৰী গাড়ীৰে অনা নিয়াৰ ক্ষেত্ৰত হয় ভীষণ দুশ্চিন্তাৰ কাৰণ ৰাজ্যৰ প্ৰশ্ন কাৰ্বি আংলঙৰ স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তথা লাংহিন সমষ্টিৰ জনপ্ৰতিনিধি তৰেন্দ্ৰ ব্ৰহ্ময়ে গয়াৰ ৰাইজৰ এই বিপদ সংকুল মৰ্ম বেদনা বুজি সেই পুৰণি কলীয়া দলঙৰ ঠাইত নতুন এখন দলং সজাই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবনে দেনগাঁৱৰ পৰা ৰবিন বেৰ ৰিপৰ্ট কাট নিউজ ইয়াৰ লগে লগে অসমীয়া প্ৰাইম টাইমৰ পৰা মই সঞ্চয়তাই বিদায় লৈছো ধন্যবাদ